নমস্কাৰ নিউজ ফাৰ্ষ্ট আসামৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই চিন্ময় পুনৰ জন্ম হৈছে জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ আচৰিত যেন লাগিলেও এয়াই সঁচা কৰ্ণাটকৰ চেকবেৰুলু এলিফেণ্ট কেম্পত নতুনকৈ জন্ম হোৱা এটা হাতীৰ নামত ৰখা হৈছে পুনিত ৰাজকুমাৰ এই কথা শেহতীয়াকৈ সদৰি কৰিছে কেম্পটোৰ কৰ্তৃপক্ষই সদৰি কৰা মতে মৃত্যুৰ কিছুদিনৰ পূৰ্বে পুনিত ৰাজকুমাৰৰ আমাৰ কেম্পলৈ আহিছিল আৰু হাতীবোৰৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল তেতিয়াই তেওঁ এই হাতীবোৰৰ লালন পালনৰ কথাও কৈছিল তেওঁলৈ শ্ৰদ্ধাঞ্জলি হিচাপে আমি এই হাতী পোৱালিটোৰ নাম ৰাখিছো পুনিত কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ পুনৰ জন্ম হৈছে আচৰিত যেন লাগিলেও এয়াই সঁচা কৰ্ণাটকৰ চেকবেৰুলু এলিফেণ্ট কেম্পত নতুনকৈ জন্ম হোৱা এটা হাতীৰ নামত ৰখা হৈছে পুনিত ৰাজকুমাৰ এই কথা শেহতীয়াকৈ সদৰি কৰিছে কেম্পটোৰ কৰ্তৃপক্ষই সদৰি কৰা মতে কিছুদিনৰ পূৰ্বে পুনিত ৰাজকুমাৰ আমাৰ কেম্পলৈ আহিছিল আৰু হাতীবোৰৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল তেতিয়াই তেওঁ এই হাতীবোৰৰ লালন পালন কৰাৰ কথাও কৈছিল তেওঁলৈ শ্ৰদ্ধাঞ্জলি হিচাপে আমি এই হাতী পোৱালিটোৰ নাম ৰাখিছো পুনিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ ফাৰ্ষ্ট আসাম আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম জি মেডিকছ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত